মানে এটা বস্তুৰ প্ৰতি মই মানে জনাব বিচাৰিছোঁ, যেনেকুৱা আমি যিবিলাক কাম কৰোঁ, আমাৰ কামবিলাক হৈছে আসাম গভৰ্ণমেণ্টৰ অধীনত। তেনেকুৱা ধৰণৰ আমাৰ যিকোনো এটা কাম কৰিবলৈ হ'লে কি হয়, আমি প্ৰথমতে নিজেতো আমাৰ নিজৰ যিবিলাক ইঞ্জিনিয়াৰ থাকে বা ছাইট ইনচাৰ্জ থাকে, ছুপাৰভাইজাৰ থাকে, তেওঁলোকৰ জৰিয়তে কামবিলাক ভালকৈ চোৱা চিতা কৰা হয়। ইঞ্জিনিয়াৰে ভালকৈ চায়, মাপ জোখ কৰি যে যিকোনো এটা ফাউণ্ডেশ্যনৰ কাম হওক বা ওপৰৰ ছুপাৰ ষ্ট্ৰাকচাৰৰ কাম হওক বা ছাব ষ্ট্ৰাকচাৰৰ কাম হওক, বিল্ডিঙে হওক বা ব্ৰিজে হওক, প্ৰথমত কি হয়, তেওঁলোকে জুখি মাখি আগত চোৱাৰ পিছতহে যিকোনো কাম মানে বনোৱা হয়। যেতিয়া আমি চাওঁ, ইঞ্জিনিয়াৰে চাওক বা কিয়ে চাওক, তাৰ পিছতো আমাৰ কি হয়, যিটো ডিপাৰ্টমেণ্টৰ পৰা অভিযন্তাবিলাক আহে, অসম চৰকাৰৰ যিবিলাক আমাৰ PWDত আছে তেওঁলোকে আহে, বা বিল্ডিং ডিভিজনৰ আছে তেওঁলোকে আহি, তেওঁলোকৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকে আহি চোৱাৰ পিছত তাক কমপ্লিটলি চায় যে যেনেকুৱা বিল অফ কোৱান্টিটি যিটো কি থাকে, মানে যিটো এষ্টিমেট থাকে আমাৰ, যে কি জোখত কামটো কৰিব লাগিছিল, কি জোখত এতিয়া কৰি আছে, প্ৰত্যেকটো বস্তু তেওঁলোকে তন্ন কৰি চোৱাৰ পিছতহে, এইটোতো আমাৰ লোকেল অভিযন্তা অসম চৰকাৰৰ। তাৰপিছত কি হয়, কিছুমান বাহিৰৰ পৰা আহে, যেনেকৈ ৱৰ্ল্ড বেংকৰ কামবিলাক, সেইবিলাক আমাৰ ভাৰতৰ বাহিৰৰ, কিছুমান দিল্লীৰ পৰাও আহে, কিন্তু দিল্লীৰ পৰাও আহে, কিছুমান ভাৰতৰ বাহিৰৰ পৰাও আহে, সেইবিলাককো আহে। অহাৰ পিছত তেওঁলোকেও চাই, ভিজিট কৰে, এইটো ছাইট সেইটো ছাইট বহুত, যিহেতু অকল আমালোকৰে নাচায়, আমি যিবিলাক কাম কৰি থাকোঁ সেইবিলাকে নাচায়, বেলেগ ঠিকাদাৰৰো কাম আছে, সেইবিলাকো চায়। একেলগত মানে অসমত আহিলে একেলগতে গোটেইকেইটা ভিজিট কৰে, চায়। তেওঁলোকেও আহি তন্নকৈ এটা জুখি চায়, এটা বস্তু ঠিক আছে নে নাই, যেনেকুৱা ৰড চাইজ ঠিক আছে নে নাই, ৰডৰ কোৱান্টিটি প্লাছ যিবিলাক বাইণ্ডিং সেইবিলাক। তাৰ পিছতহে যেতিয়া চায়, তেওঁলোকে এপ্ৰুভ কৰাৰ পিছতহে আমালোকে কি কৰোঁ, কিবা এটা ঢালাই বা বাইণ্ডিং যিকোনো আৰু ষ্টেচিংবিলাকৰ, তেতিয়াহে আমালোকে মানে পাৰ্মিশ্যনটো পাওঁ যে হয় এইটো সঠিক আছে, তেতিয়াহে আপোনালোকে ঢালাই কৰিব পাৰে। যিকোনো ঢালাই, ব্ৰিজৰ গাৰ্ডাৰেই হওক বা আমাৰ বিল্ডিঙৰ পাল ফাউণ্ডেশ্যন যিবিলাক থাকে আৰু পাইলৰ, সেই তেনেকুৱা ধৰণৰ, বা তলৰ যিকোনো বাইণ্ডিং আৰু সেইবিলাক বস্তু চায়। তেনেকুৱা ধৰণৰ আমাৰ বস্তুবিলাক চোৱা চিতা কৰাৰ পিছতহে সম্পূৰ্ণ হয়। কিন্তু যিবিলাক আমাৰ নৰ্মেলি, আজিকালিতো চবেই জানে, নিজৰ ঘৰ এটা বনাবলৈ গ'লে কি কৰিব লাগে, নিজে জানে বেছিভাগে মিস্ত্ৰী, আজিকালিতো মিস্ত্ৰীৰ অভিজ্ঞতাটো সামান্য অভিজ্ঞতা কিন্তু চবৰে আছে, যে জালিটো তলৰ মাটি কাটিংটো কেনেকৈ হ'ব, জালিটো কেনেকুৱা হ'ব, সেই তেনেকুৱা ধৰণৰ, এইটো চবেই জানে, চবৰে জ্ঞান আছে, এইখিনি আৰু মানে আমাৰ জনাব নালাগে। কিন্তু আমাৰ কামবিলাক যিবিলাক আমি কৰোঁ মানে আসাম গভৰ্ণমেণ্ট, চব তন্নকৈ এটাকৈ চাই তাৰপিছতে আমাক এপ্ৰুভ কৰে। ঠিক আছে, সেইটো জনাব।